প্ৰিমিয়াৰ নিউজৰ পৰা মই নিবেদিতা শৰ্মাই নিশাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি মুখ্য বাতৰিসমূহ হ'ল পশ্চিম কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ প্ৰথম ফাৰ্মিবাৰ ৰাজুই স্মৃতিৰ সংগীত ৰত্ন বঁটা 2021 প্ৰদান কৰে বিশিষ্ট সংগীত শিল্পী হাছিনা হাফলংবাৰক। 22 নৱেম্বৰত টুমপ্ৰেঙত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ অনুষ্ঠানৰ সামৰণি। এতিয়া বিতং বাতৰি। পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ ফাৰ্মিবাৰ ৰাজুইঙৰ স্মৃতি সংগীত ৰত্ন বঁটা 2021 বৰ্ষ প্ৰদান কৰে বিশিষ্ট সংগীত শিল্পী হাছিনা হাফলংবাৰক। পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু টুমপ্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ সহযোগত আৰু গংগানগৰ ডিমাচা সমাজৰ আতিথ্য চলচ্চিত্ৰ অভিনেত্ৰী প্ৰয়াত ফাৰ্মিবাৰ ৰাজুইঙৰ স্মৃতি সংগীত ৰত্ন বঁটা 2021 বৰ্ষ প্ৰদান অনুষ্ঠানৰ সন্দৰ্ভত পাহাৰীয়া জিলাখনৰ বৃহত্তৰ টুমপ্ৰেং অঞ্চলৰ গংগানগৰ ডিমাচা ক্লাবৰ এখনি সভা অনুষ্ঠিত হৈ যায়। কালি অনুষ্ঠিত কৰা সভাৰ সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি ৰাণা কাফলে। সভাৰ প্ৰাক মুহূৰ্তত চলচ্চিত্ৰ অভিনেত্ৰী প্ৰয়াত ফাৰ্মিবাৰ ৰাজুইঙৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে পিতৃ জয়বালাল ৰাজুইং আৰু মাল্যাৰ্পণ কৰে মাতৃ সোণালী লাংথাচাই। ইয়াৰ পাছতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাৰ উদ্বোধনী গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰে টুমপ্ৰেং কপিলীপৰীয়া শাখা সাহিত্য সভাৰ শিল্পীসকলে। সভাত আদৰণি ভাষণ প্ৰদান কৰে আদৰণি সমিতিৰ সভাপতি ৰজমণি লাংথাচাই। মণিকাঞ্চন নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হৈছে। তাতে আমি স্বৰ্গীয় সুদৰ্শন উপাধ্যায় স্মৃতিত যুৱ কাব্য বঁটা নাৰায়ণ ভাণ্ডাৰীক আমি প্ৰদান কৰিছোঁ। আৰু ইতিমধ্যে তেনেধৰণৰ বিভিন্ন কাৰ্যসূচীবিলাক অনাগত সময়ত আমি হাতত ল'ম। আমি অহা জানুৱাৰী মাহৰ 9 তাৰিখে ডংকামুকামত আমাৰ সাধাৰণ অধিৱেশন সম্পন্ন হ'ব, দ্বিতীয় দ্বিবাৰ্ষিক অধিৱেশন। সেই সভাত আমি এটা কাৰ্যসূচী হাতত লৈছোঁ, ৰামধেনু অনুষ্ঠান। ৰামধেনু অনুষ্ঠান কেৱল মাত্ৰ যুৱক যুৱতীসকলক, মানে এইবাৰ আমি অধিৱেশনৰ মুখ্য আকৰ্ষণ এটা কাৰ্যসূচী ৰামধেনু হিচাপে লৈছোঁ। ৰামধেনুত বিভিন্ন জনগোষ্ঠী যুৱক যুৱতীসকলক আমন্ত্ৰণ কৰি পেলাই আমি তাত অন্তৰংগ হিচাপে আমি আমি অনুষ্ঠিত কৰিম। এইখন সভা উদ্বোধন কৰিবলৈ আমাৰ কাৰ্বি আংলঙৰে বিশিষ্ট সংগীত শিল্পী প্ৰেম তেৰাঙক আমি তাত উদ্বোধক হিচাপে আমি আমন্ত্ৰণ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। অনাগত দিনত যুৱক যুৱতীয়ে মাত্ৰ নহয়, বিভিন্ন ক্ষেত্ৰত সাহিত্য সভাই যি ধৰণে কাম কৰি গৈ আছে, কেন্দ্ৰীয় সমিতিৰ লগত সংগতি ৰাখি তেখেতসকলক নিৰ্দেশনাৰ মতে আৰু আমি আমাৰ জিলাখনৰ ব্যৱস্থা আৰু অৱস্থা চাই পেলাই যিখিনি কাৰ্য কৰিবলৈ সক্ষম হ'ব পাৰিম, সেইখিনি কাৰ্যসূচী বিভিন্ন জনসাধাৰণৰ সহযোগ আৰু সহায়ত আমি আগবাঢ়ি গৈ পেলাই আমি সফল হ'ম। ইয়াৰ পাছতে সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সম্বকান্ত বৰ্মনে। ইয়াৰ পাছতে চলচ্চিত্ৰ অভিনেত্ৰী প্ৰয়াত ফাৰ্মিবাৰ ৰাজুইঙৰ জীৱনী আলোকপাত কৰে বাপন ক্ৰে। বঁটা প্ৰাপক হাছিনা হাফলংবাৰ জীৱন পৰিচয় পাঠ কৰে শাখা সাহিত্য সভাৰ সভাপতি কেশৱ চন্দ্ৰ উপাধ্যায়ে। ইয়াৰ পাছতে পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ চলচ্চিত্ৰ অভিনেত্ৰী প্ৰয়াত ফাৰ্মিবাৰ ৰাজুইঙৰ স্মৃতি সংগীত ৰত্ন বঁটা 2021 বৰ্ষ বিশিষ্ট সংগীত শিল্পী হাছিনা হাফলংবাৰক প্ৰদান কৰা হয়। বঁটাত আছে নগদ ধন, শৰাই, চেলেং চাদৰ, গামোচা আৰু বঁটা গ্ৰহণ কৰি হাছিনা হাফলংবাৰে তেওঁৰ অনুভৱ ব্যক্ত কৰে। ইয়াৰ পাছতে ভাষণ প্ৰদান কৰে অনন্ত কুমাৰ বৰা, ফণীভূষণ হাফলংবাৰ, দিত্যলাল হানচু, নিত্যানন্দ গোস্বামী আদিয়ে। সভাপতি মন্তব্যৰ পাছতে শলাগৰ শৰাই আগবঢ়ায় চুমুদ জহৰীয়ে। ইয়াৰ পাছতে জাতীয় সংগীতেৰে সভাভংগ কৰা হয়। নিশালৈ জয়া থাউচেনৰ ওপৰত নিৰ্মিত বোলছবি প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে ডিমাচা সকলৰ পৰা বৰা চাউলেৰে তৈয়াৰ কৰা মাইজু ৰাইজক খুৱায়। ৰাণা কাফলে সভাপতি, পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভা। নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, টুমপ্ৰেং, পশ্চিম কাৰ্বি আংলং। 22 নৱেম্বৰত টুমপ্ৰেঙত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ অনুষ্ঠান সামৰণি। টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ জৰিয়তে পাহাৰীয়া জিলাখনৰ 22খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিজ্ঞান লেবৰেটৰী প্ৰদৰ্শনৰ লগতে ইয়াৰ ওপৰত জ্ঞান প্ৰদান কৰা হয়।
বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ভাৰত জনবিজ্ঞান যাত্ৰাৰ সাধাৰণ সম্পাদক ডক্টৰ মনোজ কুমাৰ পাটোৱাৰী ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে হুজাই কাৰ্বি আলং এনচি হিলছ আৰু পশ্চিম কাৰ্বি আলং জিলাৰ 4খন অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ জৰিয়তে বিজ্ঞানৰ লেবৰেটৰীৰ ওপৰত জ্ঞান প্ৰদান কৰিবৰ বাবে ভ্ৰমণত অহা শ্ৰীযুত পাটোৱাৰীয়ে অসম বিজ্ঞান সমিতিৰ টুমপ্ৰেং শাখা সমিতিৰ সহযোগত পশ্চিম কাৰ্বি আলং জিলাৰ অন্তৰ্গত টুমপ্ৰেঙৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভাৰত জন বিজ্ঞান যাত্ৰাৰ সাধাৰণ সম্পাদক ডক্টৰ মনোজ কুমাৰ পাটোৱাৰীয়ে অসম বিজ্ঞান সমিতিৰ টুমপ্ৰেং শাখা সমিতিৰ সহযোগত অনুষ্ঠিত কৰা ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী টুমপ্ৰেং উচ্চতৰ মাধ্যমিক বিদ্যালয় MB হাইস্কুল তৰাডুবি ৰাংকেটেৰণ হাইস্কুল হাতীমাৰা ME স্কুল সাতগাঁও ME স্কুল ডক্টৰ BR আম্বেদকাৰ ME স্কুল টুমপ্ৰেং হাইস্কুল ভেলাপাৰা হাইস্কুল আৰু ৰংপুৰ ME স্কুল এই বিদ্যালয়কেইখনৰ পৰা মুঠ 300 জন ছাত্ৰ-ছাত্ৰীয়ে উক্ত অনুষ্ঠানত উপস্থিত হয় বিজ্ঞানৰ লেবৰেটৰী উপভোগ কৰাৰ লগতে ইয়াৰ ওপৰত ডক্টৰ পাটোৱাৰী সন্দৰ্ভত কওকচোন। আমি এখন ভ্ৰাম্যমাণ বিদ্যালয় ছায়েন্স এক্সিবিশ্যন অন হুইল এই বুলি নাম দি আমি আনিছোঁ। ইয়াৰ ভিতৰত কিছুমান আমি ৱৰ্কিং মডেল আছে ইয়াক মানে কিছুমান ৱৰ্কিং মডেল আছে ছাত্ৰ-ছাত্ৰীৰ মানে পাঠ্যপুথিবিলাকৰ লগত মিলাবৰ কাৰণে বা পাঠ্যপুথিৰ লগত মানে আপোনাৰ খুৱাই আমি কিছুমান মানে এইটো যেনে ৰবটিক আছে, ৰবট এটা আছে যিটো ৰবটে আপোনাৰ কথা কয়, আপোনাৰ মানে টকিটিভ ৰবট আচলতে কওঁ আমি, কথা কয় ৰবট। আৰু প্লাজমা গ্লোব আছে, আমি দেখাইছোঁ যে প্লাজমা ৰে কেনেকুৱা। তাৰোপৰি ৱেটটো আমি আমাৰ প্লেনেটবিলাকত আমাৰ ৱেট কিমান হ'ব পাৰে এনেকুৱা ধৰণৰ মডেলবিলাক আছে। বা এৰিকানাত কেনেকৈ আমি চেলাব পাৰোঁ, এৰিকানাত মানে তামোল কেনেকৈ চেলাব পাৰোঁ এনেকুৱা এটা আমাৰ ইয়াতে এটা মডেল এটা আছে যিটো আমি কৰি দেখুৱাইছোঁ। গতিকে এনেকুৱা ধৰণৰ কিছুমান বস্তু আমি চাউণ্ড পলিউশ্যন আছে, DB মিটাৰ আনিছোঁ, ল'ৰা ছোৱালী চাব পাৰে যে কেনেকৈ পলিউশ্যন চাউণ্ড পলিউশ্যন কি ধৰণে মানে কৰিব পাৰে। মোবাইল টেকন'লজি কিবা চাউণ্ড পলিউশ্যন আছে। গতিকেখিনি আমি আচলতে ইয়াত আনি সোমোৱাইছোঁ। আৰু এটা VR আছে, ভাৰ্চুৱেল ৰিয়েলিটি যিটো আমি ক'ব পাৰোঁ, সেইটো এটা আছে আমাৰ ইয়াত। গতিকে এনেকুৱা ধৰণৰ কিছুমান মানে মডেল ৱৰ্কিং মডেল আমি আনিছোঁ ল'ৰা ছোৱালী চাব। এইটো ভাৰত চৰকাৰৰ ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টে NCSTC ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টে স্পনচৰ কৰিছে কিছু আৰ্থিকভাৱে, আৰু বাকীখিনি আমি নিজৰ কৰি আমি ভাৰত জনবিজ্ঞান যাত্ৰা আছোঁ, ভাৰত জনবিজ্ঞান যাত্ৰাই গোটেইখিনি পৰিচালনা কৰি আছে। প্ৰদান কৰা জ্ঞান আহৰণ কৰিবলৈ সুবিধা লাভ কৰে। ডক্টৰ মনোজ কুমাৰ পাটোৱাৰী সাধাৰণ সম্পাদক ভাৰত জনবিজ্ঞানৰ যাত্ৰা। নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, টুমপ্ৰেং, পশ্চিম কাৰ্বি আংলং।